বঙাইগাঁও মহাবিদ্যালয়ক বঙাইগাঁও বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু ইতিমধ্যে আমি VC ৰেজিষ্টাৰ নিয়োগ কৰিলোঁ। এতিয়া এই বিশ্ববিদ্যালয়খনক কেনেধৰণে আগুৱাই নিম তাৰ কাৰণে মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু যিখিনি ওচৰ চুবুৰীয়া মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতো কিছু আলোচনা কৰিলোঁ। আমি এটা প্লেন এটা মানে দীৰ্ঘম্যাদী পৰিকল্পনা এটা প্ৰস্তুত কৰি পেলাই এই বিশ্ববিদ্যালয়খনক আগুৱাই লৈ যাম। স্যার এটা প্রশ্ন আমি যদি আজি স্ক্রিপ্ট লিখিম আমি কি লিখিম শিক্ষামন্ত্রী আজি ক'ত আহিছিলে ইউনিভার্সিটি অফ বঙাইগাঁও না বঙাইগাঁও ইউনিভার্সিটি এটু লৈ কিন্তু বঙাইগাঁওৰ কন্ট্রোভার্সি এটা চলি আছে সকলোৰ মাজত এটু মনত এতিয়াও আছে আপুনি সকলোকে সুধিব এইটো গুৱাহাটীতো আছে গুৱাহাটী ইউনিভাৰ্চিটি অফ গুৱাহাটী নে গুৱাহাটী বঙাইগাঁও বিশ্ববিদ্যালয়। দল ইতিমধ্যে কিন্তু এনডিএৰ পৰা ওলাই গ'ল তেওঁলোক এনডিএত আছেই কাৰণ UG ব্ৰহ্মটো এতিয়াও চৰকাৰৰ মন্ত্ৰী হৈ আছে। পানবাৰীত অনুষ্ঠিত হোৱা বৈঠকত তেওঁলোকে মুকলিভাৱে কৈ দিছে তেওঁলোক আৰু এনডিএত নাথাকে তেওঁ সম্পূৰ্ণ বিৰোধিতা কৰিব এই পাৰ্টিটোৰ বুজিছো এইটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু মই এইটো কথাই জানো যে এতিয়াও UG ব্ৰহ্ম মোৰ এজন কেবিনেট সতীৰ্থ। আৰু এটা কথা বৰাক ভেলীত যোৱাকালি কংগ্ৰেছৰ মিটিঙত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ধিক্কাৰ দিয়াৰ বাহিৰে আৰু কি আছে যে এনে বহু ঘটনা ইয়াত হৈ আছে। গতিকে আমি কংগ্ৰেছক ধিক্কাৰ দিছোঁ যে তেওঁলোকৰ আনুষ্ঠানিক দলীয় সভাত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰিবলৈ দিছে বা কৰাইছে তো তেওঁলোকৰ এটা যে গেম প্লেন আছে বৃহত্তৰ বাংলাদেশৰ ষড়যন্ত্ৰৰ লগত কংগ্ৰেছ দল জড়িত সেই কথাটোৱে প্ৰমাণ কৰিছে। 6 জনগোষ্ঠী জনজাতিকৰণৰ লৈ কিন্তু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটা প্ৰায় ক্ষোভ দেখা গৈছে। আগৰ পৰাই তেওঁলোকৰ দাবী আছে আমি জনাইছো যে আমি 25 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশন হ'ব অধিৱেশনতে আমাৰ যি মন্ত্ৰী গোট আছিলে মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব। Thank you so much.